হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল ইটছ স্মকি হিয়াৰ গাইজ আপোনালোকে হয়তো সকলোৱে জানে যে কেইদিনমান আগতে প্ৰাগ চিনে এৱাৰ্ড নামৰ এটা এৱাৰ্ড শ্ব' হৈছিল আৰু সেই শ্ব'টোত বলিউডৰ তাৰকা মালাইকা আৰোৰা উপস্থিত আছিল। সেই শ্ব'টোত অসমৰ জনপ্ৰিয় ইউটিউবাৰসকল উপস্থিত আছিল। সেই শ্ব'টোত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ অভিনেতা অভিনেত্ৰীসকল উপস্থিত আছিল আৰু সেই শ্ব'টোত জুবিন গাৰ্গে উপস্থিত আছিল। সেই শ্ব'টোত জুবিন গাৰ্গ আৰু নিশিতা গোস্বামীয়ে ষ্টেজ পাৰফৰ্ম কৰি আছিল। ষ্টেজ পাৰফৰ্ম কৰি থাকোঁতে জুবিন গাৰ্গে নিশিতা গোস্বামীৰ ওপৰত এটা মন্তব্য দাঙি ধৰে। হয়তো আপোনালোকে সেই মন্তব্যটো ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি শুনা পাইছে যদিও মই এবাৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰি আছোঁ, এবাৰ শুনাই দি আছোঁ। য'ত মই অকল তোৰ টিকাকেইটা দেখিলোঁ, গোটেই চিনেমাখনত অকল তাই গৈ থাকে, মই চাই থাকোঁ, টিকাকেইটা চাই থাকোঁ। I'm blunt. I'm always blunt. সদায়লৈকে চাই থাকোঁ, ছোৱালীজনী গৈ থাকে। হয়, শুনিলে আপোনালোকে মন্তব্যটো হাস্যকৰ আছিল যদিও, মন্তব্যটো শুনাৰ লগে লগে সকলোৱে হাঁহিছিল যদিও পিছতে নিশিতা গোস্বামীয়ে তাইৰ FB ৱালত তাই এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰু তাতে লিখা আছে শ্বি ইজ এ উমেন, শ্বি ইজ এ মাদাৰ, শ্বি ইজ এ ডটাৰ, শ্বি ইজ এ চিষ্টাৰ, চ' ৰেচপেক্ট ফিমেল। সেই মন্তব্যটো শুনি নিশিতা গোস্বামীয়ে তেতিয়া যদি হাঁহিছিল, তেতিয়া যদি তেওঁ হাস্য ব্যংগ বুলি তেওঁ মানি লৈছিল। জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে নিশিতা গোস্বামীয়ে তেওঁৰ ফেচবুকৰ জৰিয়তে জুবিন গাৰ্গে কৰা ব্যৱহাৰৰ বিৰোধিতা কৰিছে। জুবিন গাৰ্গৰ এনেকুৱা মন্তব্যৰ পিছত সচেতন মহলো সৰব হৈ গৈছে। জুবিন গাৰ্গৰ ওপৰত সচেতন মহলো বহুত সমালোচনা কৰি আছে জুবিন গাৰ্গৰ এনেকুৱা মন্তব্য লৈ। জুবিন গাৰ্গৰ এনেকুৱা মন্তব্য দিয়াৰ পিছত জাঙুৰ খাই উঠিছে ৰাজ্যিক মহিলা আয়োগে। জুবিন গাৰ্গে এনেকুৱা মন্তব্য দিয়াৰ বাবেই মহানগৰ আৰক্ষীক অভিযোগ দাখিল কৰিছে ৰাজ্যিক মহিলা আয়োগে। সেই অভিযোগৰ তদন্ত বিচাৰিছে ৰাজ্যিক মহিলা আয়োগে। সেই অভিযোগ মতে জুবিন গাৰ্গ জেললৈ যাব পাৰে আৰু এইটো কথা স্পষ্ট কৰিছে ৰিচ টাইম নামৰ নিউজ পৰ্টেল এটাই। ৰিচ টাইম নামৰ ৱেব পৰ্টেল এটাই জনোৱা মতে জুবিন গাৰ্গ এইটো বিষয় লৈ তদন্ত যদি হয় তেনেহ'লে জেললৈ যাব লগা হ'ব পাৰে। জুবিন গাৰ্গ জেললৈ যাব নে নাযাব সেইটো মই নকওঁ, সেইটো মই নাজানো, কিন্তু জুবিন গাৰ্গৰ এই ব্যৱহাৰটো লৈ, জুবিন গাৰ্গৰ হোৱা এই মন্তব্যটো লৈ মই মোৰ নিজৰ অপিনিয়ন দাঙি ধৰিম। জুবিন দাই অন ষ্টেজ অন কেমেৰা নিশিতা গোস্বামীৰ ওপৰত এনেকুৱা মন্তব্য দাঙি ধৰিলে আৰু মন্তব্যটো শুনাৰ লগে লগে ষ্টেজৰ সন্মুখত থকা সকলো ৰাইজে হাঁহিলে, হাস্য ব্যংগ বুলি লৈ ল'লে এই মন্তব্যটোক। কিন্তু ঠিক তেনেকুৱা সময়ত নিশিতা গোস্বামীৰ মনটোত কি ফিলিংছ হৈছে এবাৰ আপোনালোকেও চিন্তা কৰি চাওকচোন। কাৰণ শৰীৰৰ অংগ এটাৰ কথা তেনেকৈ অপেনত কৈ দিয়া এটা ডাঙৰ কথা। আমি সদায় কৈ থাকোঁ নাৰী সমাজক সন্মান কৰিব লাগে। জুবিন গাৰ্গৰ এনেকুৱা মন্তব্যই নাৰী সমাজক আঘাত জন্মোৱা নাইনে? জুবিন গাৰ্গৰ এনেকুৱা মন্তব্যৰ পিছত জুবিন গাৰ্গৰ বহু অনুৰাগীয়ে বেয়া পাইছে, বহু অনুৰাগীয়ে সমালোচনা কৰিছে। তাৰ মাজতে ময়ো এজন অনুৰাগী। হয়, মই জুবিন দাৰ হিউজ ফ্ৰেণ্ড, মই জুবিন দাক বহুত বেছি ভাল পাওঁ, কিন্তু জুবিন দাক ভাল পোৱাৰ কাৰণে জুবিন দাৰ অনুৰাগী হিচাপে আজি মোৰো বেয়া লাগিছে যে জুবিন দাৰ মুখৰ পৰা এনেকুৱা এটা শব্দ, জুবিন দাই কৰা এনেকুৱা এটা ব্যৱহাৰ। কাৰণ নিজে ভাল পোৱা মানুহজনে যদি নিজে আশা কৰা, নিজে নভবা কথা এটা, নিজে নভবা কাম এটা কৰি দিয়ে, সেই বিষয়টোলৈ বহুত বেছি দুখ লাগে, বহুত বেছি বেয়া লাগে। জুবিন দাক ভাল পাওঁ বুলিয়ে জুবিন দাৰ লগত, জুবিন দাৰ এইটো ব্যৱহাৰৰ লগত মই 100% সহমত হ'ব পৰা নাই। কিয়নো নাৰী মা হয়, নাৰী ভনী হয়। চ' নাৰী সমাজক সন্মান কৰা আমাৰ দায়িত্ব, তাতে আপুনিয়ে হওক, ময়ে হওক আৰু জুবিন দাই হওক। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া অভিযান বেটি বাচাও বেটি পঢ়াও। হয়, বেটিয়েই নাৰী, বেটিয়েই ভনী। চ' বেটিক আমি আপুনি সকলোৱে সন্মান কৰাৰ দায়িত্ব, বেটি ভনীক আমি সকলোৱে সন্মান কৰিব লাগিব আৰু সেই দায়িত্ব আমাৰ আপোনাৰ সকলোৰে। আমি আপুনি ভাল পোৱা ব্যক্তিজনে কৰা ভুলবোৰ আমি আপুনি আঙুলি দিয়াইটোৱেই আমাৰ ভুল নহয়। আমি আপুনি ভাল পোৱা ব্যক্তিজনৰ ভুলবোৰৰ সমালোচনা কৰাৰ মানে এই নহয় যে আমি সেই ব্যক্তিজনক বেয়া পাওঁ। হয়, জুবিন দাক আমি সদায় ভাল পাওঁ, জুবিন দা আমাৰ হিয়াৰ আমুঠু, জুবিন দাক ভাল পাইছোঁ, ভাল পাই আছোঁ, ভাল পায়ে যাম। সেই বুলি এনেকুৱা নহয় যে জুবিন দাই কৰা কামৰ সকলো কামে সহমত হ'ব লাগিব। সিদিনা এৱাৰ্ড শ্ব'টোত হৈ যোৱা ঘটনাটো সঁচাকৈ গৰিহণাৰ যোগ্য। মই মোৰ নিজা অপিনিয়ন, মই মোৰ নিজা মতামত মই আগবঢ়ালোঁ। হয়, আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে আগবঢ়াব সেই ঘটনাটোৰ বিষয়ে। চ' গাইজ, জুবিন দাক আমি ভাল পাওঁ, ভাল পায়ে থাকিম। জুবিন দা আমাৰ আইকন, জুবিন দা আমাৰ আদৰ্শ। চ' আমি আমাৰ আদৰ্শৰ পৰা, আমাৰ আইকনৰ পৰা এনেকুৱা ব্যৱহাৰ আমি কেতিয়াও আশা নকৰোঁ। চ' গাইজ, আজিলৈ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।